নমস্কাৰ বন্ধুসকল, কাহিনী বিচিত্ৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ লৈ আহিছোঁ এখন সাংঘাতিক থ্ৰিলাৰ মুভিৰ কাহিনী আপোনালোকৰ আগত দাঙি ধৰিবলৈ। এই কাহিনীটো জুলিও নামৰ এজন যুৱকৰ হয়, যাৰ প্ৰেম হৈ যায় ভাড়াঘৰৰ এগৰাকী মহিলা মালিকৰ সৈতে। শেষত যুৱকজনৰ লগত কি হয় জানিবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰক। তেতিয়াহ'লে আহক আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। কাহিনীৰ আৰম্ভণিতে জুলিও নামৰ এজন যুৱকক দেখুওৱা হয়। জুলিওই এটা ফিছ ফেক্টৰীত কাম কৰে, কিন্তু জুলিওই সেই চাকৰি হেৰুৱাব লগা হ'ল কাৰণ লকডাউনৰ বাবে সেই কাম কৰা ফেক্টৰীটো বন্ধ হৈ পৰিল। কিন্তু জুলিওৰ একো টেনশ্যন নাই, কাৰণ কিছুদিন পিছত জুলিওৰ বিয়া তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত হ'বলৈ গৈ আছিল। তাৰ গাৰ্লফ্ৰেণ্ডৰ বহুত সম্পত্তি আছিল, যি সম্পত্তি সিহঁতে বিক্ৰী কৰি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ প্লেনিং কৰি আছে। জুলিওৰ গাৰ্লফ্ৰেণ্ডৰ নাম আছিল কনচা। মাজে মাজে সিহঁতে হোটেলত গৈ সময় পাৰ কৰিছিল। এদিন হোটেলৰ পৰা আহি থাকোঁতে জুলিওই এখন গাড়ী ৰাস্তাৰ পৰা অকণমান আঁতৰত ৰৈ থকা দেখে। জুলিওই গাড়ীখনৰ কাষলৈ যায় আৰু দেখে যে এজন ব্যক্তি গাড়ীখনৰ ভিতৰত সোমাই আছে। প্ৰথম অৱস্থাত সি মানুহজনক জগাবলৈ মাত লগায়, কিন্তু সি দেখে যে মানুহজনৰ বুকুত আঘাতৰ চিন আছে আৰু মানুহজনৰ মৃত্যু হৈছে। জুলিওই মন কৰে মানুহজনৰ কাষৰ চিটটোত বহুত অলংকাৰ পৰি আছে। জুলিওই কি কৰিম কি নকৰিম ভাবিলে। শেষত সি গোটেই অলংকাৰখিনি সামৰি লৈ নিজে ৰাখি মানুহজনৰ সৈতে গাড়ীখন খালত পেলাই দিয়ে। এইবোৰ কৰি থাকোঁতে ৰাতিও বহুত হৈ গ'ল। জুলিওই নিশা পাৰ কৰিবলৈ ৰুম বিচাৰি এটা ঘৰত সোমায়। ঘৰৰ মালিক ওলাই আহে। তাইৰ নাম মেৰী হয়। মেৰীয়ে ইমান ৰাতি ৰুম প্ৰয়োজন হোৱাৰ কাৰণ সোধে জুলিওক। তেতিয়া সি কয় যে ঘৰত মোৰ কাজিয়া হ'ল, যাৰ বাবে মই ঘৰ এৰি ওলাই আহিলোঁ। মেৰীয়ে তাক ৰুমৰ চাবি দি দিয়ে। জুলিওৰ এটাই প্লেন আছে যে কিছুদিনলৈকে নিজকে লুকাই ৰখাৰ, কাৰণ কেনেবাকৈ যদি জুলিওৰ ওচৰত পুলিচে সেই অলংকাৰখিনি পাই যায়, সি মাৰ্ডাৰ কেছতো ফচি যাব। পিছদিনা টিভিত সেই লোকজনৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হৈ আছিল। সি কনচাৰ ঘৰত ব্ৰেকফাষ্ট কৰি থাকে সেই সময়ত। এই খবৰে ভিতৰি তাৰ অৱস্থা বেয়া কৰি দিয়ে। সি তাৰ বন্ধু এলফান্সৰ লগত মেড্ৰিড গৈ বিজনেছ কৰাৰ কথা কয়। কনচা আৰু তাইৰ ভনীয়েক লিলি জুলিওৰ ওপৰত খং উঠি থাকে, কাৰণ জুলিও যিটো ঘৰত ভাড়া কৰি আছে সেই ঘৰটোৰ মালিক অৰ্থাৎ মেৰী কিছুদিন আগতে জেলৰ পৰা ওলাই আহিছে আৰু সমাজত তাই বহুত বদনামী হয়। সেই ঘৰটোত থাকিবলৈ বাধা দিয়ে জুলিওক, কিন্তু সি নামানে, কাৰণ সেই ঘৰটোত সি সেই অলংকাৰখিনি লুকাই থৈছিল। যেতিয়া সি মেৰীৰ ঘৰ যায়, সি দেখে যে মেৰীৰ হাতত সি লৈ অনা অলংকাৰ আছে। সি বুজি উঠে যে সি অনা অলংকাৰখিনিৰ বিষয়ে মেৰীয়ে গম পাই গ'ল। সি সোধে যে তুমি এইবোৰ কেনেকৈ গম পালা? মেৰীয়ে কয় যে তুমি যেতিয়া ৰাতি আহিছিলা তেতিয়াই বুজি উঠিছিলোঁ যে কিবা নহয় কিবা খেলি মেলি আছে, কাৰণ কোনো বিশেষ কাৰণ নোহোৱাকৈ কোনো ব্যক্তিয়ে ৰাতি 11টা বজাত ৰুম বিচাৰি নাহে। সি কয় যে মানুহজনক মই হত্যা কৰা নাই। তাইও বিশ্বাস কৰি লয়। অলংকাৰখিনিক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হ'ব ধৰে। তাৰ মাজতে জুলিওই তাইক বিচনাত পেলাই দিয়ে আৰু তাই বিচৰা হুক দি দিয়ে। পিছদিনা দুয়ো লগ হৈ গহনাবোৰ গাৰ্ডেনৰ মাটিত পুতি দিয়ে। মেৰীয়ে এজন ব্যক্তিৰ কথা কয় জুলিওক, যিটো মানুহ মেৰীৰ পুৰণা প্ৰেমিক আছিল। মানুহটোৰ নাম আছিল ৰিকাৰ্ডো। তাই কয় যে ৰিকাৰ্ডোই গহনাবোৰ বেচাত সিহঁতক সহায় কৰিব পাৰিব। এই কথা শুনি জুলিয়ে বহুত সুখ পায় আৰু দুয়ো ৰাস্তাতেই লাগি যায়। পিছদিনা দুয়ো মেড্ৰিড যায় আৰু এখন হোটেলত ৰুম লয়। জুলিও মেৰীৰ বাবে পাগল হৈ পৰিল। হোটেলত গৈ সি পুনৰ মেৰীৰ সুখ ল'ব ধৰিলে। সেইবোৰ শেষ কৰি সিহঁত এখন বাৰত যায়, য'ত ৰিকাৰ্ডো সিহঁতৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া ৰিকাৰ্ডোই গম পায় যে গহনাৰ মালিকজনৰ জুলিও হত্যা কৰা নাই, সি তেতিয়াই হাত দাঙি দিয়ে, কাৰণ সি বুজি উঠে যে সেই গহনাবোৰ পিছত আন কোনোবাও পৰি আছে। কিন্তু জুলিয়ে ভাবি লয় যে ৰিকাৰ্ডোৱে কম দামত গহনাবোৰ হাত কৰিবলৈ এই ধৰণৰ ব্যৱহাৰ কৰিছে। এই কথাত ৰিকাৰ্ডোৰ খং উঠি যায় আৰু তাৰ পৰা গুচি যায়। জুলিওৰ ব্যৱহাৰত মেৰীৰো খং উঠে আৰু জুলিওক তাৰ গহনা যি কৰে কৰিব কয়, কিন্তু জুলিওই মেৰীক এৰি থাকিব নোৱাৰা হ'ল। সি তাইক কয়, এতিয়াৰ পৰা তুমি যি ক'বা মই তাকেই শুনিম। তাই কয়, তুমি কলম্বিয়া ঘূৰি গুচি যোৱা, মই ৰিকাৰ্ডোৰ লগত থাকি তাক মনাব চেষ্টা কৰিম। জুলিওয়ে যাব বিচৰা নাছিল, কিন্তু সেই কথা মানি লোৱাৰ বাহিৰে তাৰ ওচৰত আন একো উপায় নাছিল। যেতিয়া সি উভতিকৈ কনচাক এটা গিফ্ট দিয়ে, সেই সময়তে মাটিত এটা আঙুঠি তাৰ জেপৰ পৰা ওলাই পৰে। আঙুঠিটোৰ ওপৰত কনচাৰ ভনীয়েক লিলিৰ চকু পৰে আৰু তাই আঙুঠিটো বুটলি লয়। লিলিয়ে এটা চুকত নি জুলিওক আঙুঠিটোৰ বিষয়ে সোধ-পোছ কৰিব ধৰে, কাৰণ ইমান দামী আঙুঠি কিনাটো জুলিওৰ ক্ষমতাৰ বাহিৰত আছিল। সি কয় যে মেৰীৰ পৰা এই আঙুঠিটো সি ছেকেণ্ড হেণ্ড দামত ক্ৰয় কৰিছে বুলি। লিলিয়ে মানি লয়, যদিও সন্দেহ শেষ নহয়। ইফালে মেৰী আৰু ৰিকাৰ্ডো গহনাবোৰৰ ওপৰত আলোচনা কৰি থাকে। সি মেৰীক কয় যে গোটেই গহনাবোৰ তুমি জুলিওৰ পৰা লৈ আনা, মই নিবিচাৰোঁ গহনাৰ ভাগ সি পাওক। মেৰীয়ে এই বিশ্বাসত কৰাৰ অমান্তি হয়। ৰিকাৰ্ডোই কয়, তুমি আৰু মই লগ হৈ বহুতক লুটি থৈছোঁ, এইবাৰ কি হ'ল তোমাৰ? এই প্ৰশ্নৰ একো উত্তৰ নিদিয়ে মেৰীয়ে। ইফালে কনচাও বহুত উদাস হৈ থাকে, কাৰণ আগৰ দৰে জুলিওই তাইক সময় নিদিয়া হ'ল। কনচাৰ এই অৱস্থা তাইৰ ভনীয়েক লিলিয়েও লক্ষ্য কৰি আছিল। তাই সেই আঙুঠিটোক লৈ পুনৰ জুলিওৰ লগত আলোচনা কৰিব ধৰে। তাই কয় যে মেৰীৰ হাজবেণ্ড ইমানো ধনী নাছিল যে তাইক ইমান দামী আঙুঠি গিফ্ট দিব পাৰে।
তাই নিশ্চয় সেই মানুহজনক হত্যা কৰি গহনাবোৰ চুৰ কৰি লৈছে। তাই কয় যে তুমি কালিৰ ভিতৰত মেৰীৰ ঘৰ এৰি দিয়া, নহলে এই আঙুঠিটোৰ বিষয়ে মই পুলিচক জনাই দিম, তেতিয়া হয়তো তুমিও বিপদত পৰিবা। জুলিঅই লিলিৰ কথাত সন্মতি প্ৰকাশ কৰে। পিছদিনা জুলিঅই গাৰ্ডেনত লুকাই থোৱা গহনাবোৰ মাটিৰ পৰা ওলাই থাকে, কিন্তু তেনেকুৱাতে মেৰী আহি পায়। মেৰীয়ে প্ৰশ্ন কৰে যে তুমি এইবোৰ কি কৰি আছা। সি মেৰীক লিলিৰ বিষয়ে সকলো কৈ দিয়ে। লগতে সি কয়, মই এই গহনাবোৰ ক'ৰবাত পেলাই দিব বিচাৰিছো যাতে ইয়াৰ বাবে কাৰোৰে একো বিপদ নহয়। মেৰীৰ মূৰে কাম নকৰা হ'ল, কাৰণ তাই ৰিকাৰ্ডোৰ সৈতে ডিল কৰি থৈ আহিছে। তাই লিলিক ঠিকনা লগোৱাৰ কথা কয় জুলিঅক। প্ৰথমে যদিও জুলিঅই মানি লোৱা নাছিল, কিন্তু মেৰীৰ প্ৰেমত সি ইমানেই পাগল হৈ গৈছিল যে লিলিক হত্যা কৰিবলৈ ৰাজি হৈ যায়। জুলিঅ লিলিৰ ওচৰলৈ যায়। তাইক কয় যে মই মেৰীৰ বিষয়ে সকলো বুজি উঠিলোঁ। তাইয়েই আচলতে সেই মানুহজনক হত্যা কৰিছিল আৰু গহনাবোৰ চুৰ কৰিছিল। মই এইটোও জানো যে তাই গহনাবোৰ ক'ত লুকাই থৈছে। গহনাবোৰ অনাত তুমি মোক সহায় কৰিব লাগিব। লিলি বহুত সুখী হৈ যায় আৰু তাক সহায় কৰাৰ সন্মতি প্ৰকাশ কৰে, আৰু এই কথা কাকো নকবলৈ ৰিকুৱেষ্ট কৰে লিলিক। লিলিক এটা গুফাৰ কথা জুলিঅই কয় আৰু তাইক তালৈ মাতে। লিলি তালৈ যায় আৰু গহনা বিচাৰিব ধৰে। জুলিঅই হাতত এটা পাথৰ লৈ তাইৰ মূৰত মাৰিব লওঁতেই তাই দেখি যায়। কথাই কথাই তাই বাগৰি পৰে আৰু তাইৰ মূৰটো বেয়াকৈ পাথৰত লাগি যায়। জুলিঅই তাইক উঠাব চাই, কিন্তু সি দেখে যে লিলিৰ মৃত্যু হৈ গৈছে। সি তাৰ পৰা পলাই গুচি যায়। পিছদিনা জুলিঅ কনচাৰ ঘৰলৈ যায়। তাত গৈ তাৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ যায়, কাৰণ সি তাত গৈ গম পায় যে লিলিক কিছু লোকে অচেতন অৱস্থাত হস্পিটেলত ভৰ্তি কৰিছে। কনচাৰ পৰিয়ালৰ লগত সি লিলিক চাবলৈ হস্পিটেল যায়। যেতিয়া আন সকলো ৰুমৰ পৰা ওলাই যায়, লিলিয়ে জুলিঅক মাত লগায়। লিলিয়ে সৰুৰ পৰাই জুলিঅক ভাল পাইছিল, তথাপিও তাই তাক কয় যে তুমি মেৰীৰ ঘৰ এৰি দিয়া, মেৰীক পুলিচৰ আগত চাৰেণ্ডাৰ হ'বলৈ কোৱা। লগতে কয় সোনকালে তুমি কনচাক বিয়াও কৰাই লোৱা, নহলে মই এই সকলোবোৰ পুলিচক জনাই দিম। জুলিঅ বেয়াকৈ ফচি গ'ল। ইফালে মেৰী আৰু ৰিকাৰ্ডোই গোটেই গহনাবোৰ লৈ পলোৱাৰ ব্যৱস্থা কৰি থাকে। জুলিঅই ফোন কৰি মেৰীক কয় যে লিলি এতিয়াও জীয়াই আছে আৰু তাই পুলিচৰ যে সহায় ল'ব সেই কথাও জনাই দিয়ে তাইক। মেৰী আৰু জুলিঅৰ প্লেন ফেইল হৈ যোৱা দেখি ৰিকাৰ্ডো শংকিত হৈ পৰে। সি খঙতে মেৰীক মাৰপিট কৰিব ধৰে। তেনেকুৱাতেই জুলিঅ তাত আহি পায় আৰু ৰিকাৰ্ডোক মাৰিব ধৰে, কিন্তু ৰিকাৰ্ডোৱে এখন জোঙা কটাৰী জুলিঅৰ পেটত ভৰাই তাৰ পৰা পলাই গুচি যায়। গোটেই গহনাবোৰ লৈ জুলিঅ ঘৰটোৰ পৰা ওলাই আহে, কিন্তু আঘাত ইমানেই গম্ভীৰ আছিল যে জুলিঅই জীৱনৰ আগত হাৰ মানি দিয়ে। মেৰীয়েও জুলিঅক বহুত ভাল পাইছিল। সি মৰি যোৱাত তাইৰ সকলো সপোন শেষ হৈ গ'ল। তাই নিজকে পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়ে, আৰু ইয়াৰ লগে লগে মুভিখনৰ কাহিনী ইমানতে শেষ হোৱা দেখা যায়। বন্ধুসকল, মুভিখনৰ এক্সপ্লেনেশ্যন শুনি যদি আপোনালোকক ভাল লাগিল, তেতিয়াহ'লে প্লিজ এটা লাইক মাৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।